চাওক আৰু 5টা লৈ আছে মানে 10টা মানে ই আজি মোৰ 500 টকা মারব আজি সবারে এটা মিষ্টি 20 টাকাকে অল্প লাগলো সিবি দিয়ে খাই লাগে সিবি দিয়ে আলু রসটা কবে যায় খাই লাগে এক সেকেন্ড হ্যাঁ চাওক লাস্ট এটা ফাইনালি গাইস 50টা 40টা কম 50টা খাইছে সবারে 50টা কথা কইছিল 50টা খোয়া নাই কিন্তু 10টা খাইছে 40টা কম আছে আসসালামু আলাইকুম গাইস আপোনালোকৰ খবৰ কি আপোনালোকৰ খবৰ ভালে আছে আশা কৰোঁ মোৰ খবৰ ভাল আজি আহিছো আপোনালোকৰ দৰং জিলাৰ দলগাঁৱত মানে কিয় আহিছো কি চাও ক'ত আহিছো আপোনালোকক দেখাই থাকিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ ক'ত কি কৰোঁ আজি ৰাতি থাকিম তো কিয় আহিছো বিষয়বস্তুটো পিছত জনাম চাই থাকিব আমাৰ লগত দাদা আছে দাদাৰ নাম কৈ দিব কিয় নামটো নকয় নেকি নাম দি কি কাম না ঠিক আছে গাইস আমি আছো দৰং জিলাৰ দলগাঁৱৰ য'ত সবজানি দৰগাহ শ্বৰীফ য'ত মানে উৰুচ হয় ক'ত আছোঁ তাৰমানে ইফালে মানে ভাত চাত খালোঁ ভাত খাবলৈ মানে লাইন লাগিব লাগে কিন্তু আমি লাইন লগা নাই আমাৰ অলপ চিনাকি মানুহ আছে সোমাইছোঁ আৰু ভিতৰত ইফালে আৰু কিবা কৰি আৰু খালোঁ ভাত চাত ইফালে মানে জেগাবিলাক দেখাই থাকিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মোৰ লগত আকৌ আছে আমাৰ চিনে ভাই ইতিমধ্যে বহুতকেইটা ব্লগত আছে চিনে ভাই এও আছে তো আমি জেগাবিলাক দেখাই থাকিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব তো গাইস বহুত টাইম ঘূৰিলোঁ বজাৰত বহুত ধৰণৰ বস্তু আছে বহুত ডাঙৰ মিঠাইও আছে বহুত দামী মিঠাইও আছে বহুত ঘূৰি ইয়াতে চালোঁ ফায়াৰ পান পোৱা যায় তো ফায়াৰ পানৰ দাম সুধিলোঁ 50 টকা লাগে অকাদৰ বাহিৰত তো ভাবিলোঁ নাখাওঁ এইটো গাইছে বোলে হাৰ্ট আছে হাৰ্ট থাকিলে কি হ'ব হাৰ্ট দিয়া মানুহ নাই জিএফে নাই মানে তো হাৰ্ট কাক দিম গতিকে হাৰ্ট কিনি কোনো লাভ নাই যিটো হাৰ্ট আছে সেইটো হাৰ্টে কোনে লোৱা নাই তো গাইস চাব পাৰে আমাৰ মাহিত ভাই বোলে কিবা কিনে সেইটো কিনিম তাৰমানে 20 টকা ল'ব মানে চাওক কালাৰটো বোলে চাব কালাৰটো দেখাই দিয়া চাই কেনে লওঁ ন অঁ এটা ভাল চাই লোৱা এতিয়া নহয় ল'ম দেৰি আছে মাত্ৰ আহিলোঁহে ইমান জলদি কিয় 20 টাকা কৰা এবাৰ পিন্ধি চাচোন কিনিব লগা কি আছে এতিয়া এনেকৈ ল'ব লাগে আৰু বুজিছে না পাৰফেক্ট আতংকবাদী লাগে নেকি ব্লেক কামাণ্ডো গাইছ তাৰমানে বেক চাইডত আহিলোঁ বজাৰৰ বেক চাইডত আহিলোঁ মেলাটো চালোঁৱে আৰু বহুত মানুহ মানে হাজাৰ মানুহ ইমান মানুহৰ মাজত কথা ক'লে স্পষ্ট নহয় আৰু বুজিও পোৱা নাযায় সেইকাৰণে বেক চাইডত আহি কিনে ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ ইফালে ই মানে ধৰ্ম কৰিব আহে ই তথাপিও মানে পখিলাৰ লগত কথা পাতি আছে পখিলাৰ লগত কথা পতাটো মেইন নিয়া গাইছি বোলে কিবা কয় বোলে আকৌ চাওক গাইছ পখিলা আজিকালি চবৰে থাকে কাৰ নাথাকে মোৰ আছে মই কথা পাতি আছোঁ ইয়াৰো আছে কিন্তু কথা নাপাতি নেদেখায় আপোনালোকক এই নাই গাইছ মোৰ পখিলা নাই গাইছ আমি যিহেতু কামৰূপ জিলাৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা আহিছোঁ গতিকে মানে বেলেগ জিলাৰ কাৰণে বেলেগ কেম্প দিয়া হৈছে আমাৰ এইটো কেম্পত বস্তু বাহিনী থোৱা হৈছে চাব পাৰে গাইছ আমাৰ কামৰূপ জিলাৰ মানে গুৱাহাটীৰ এইখিনি ইয়াতে কেম্প আমাৰ মানে যিখিনি অঞ্চলৰ পৰা আহিছোঁ সেইখিনি মানে ইয়াতে আছে ইয়াতে আমাৰ দাদা শুই আছে বেলেগ জিলাৰ কাৰণে বেলেগ ঠাইত বেলেগ মানে কেম্প বনোৱা হৈছে তো আমি আৰু জেগাখিনি দেখাই থাকিম গাইছ আমাৰতো ওপৰৰ ফ্ল'ৰ আছিল এইফালে তলত মানে বহুত কেম্প বনোৱা হৈছে মানে বেলেগ জিলাৰ মানুহৰ কাৰণে বেলেগ বনোৱা হৈছে মানে হাজাৰ মানুহ ক'বলৈ মানে এনেকুৱা লাগিছে গোটেই মানুহখিনি মানে ইয়াতে আহিছে অসমৰ ধৰ্মপ্ৰাণ মুছলমান ৰাইজ মানে এই খগজানি দৰবাৰ শ্বৰীফত আহিছে তো গাইছ চাব পাৰে আমাৰ মাহিত ভাই 50টা মিষ্টি খাব বোলে চাওক কেইটা খাব পাৰে যদি 50টা খাব পাৰে পইচা মই দিম
চাব পাৰে আকৌ 3টা ওলাইছে 2টা খোৱা শেষ আকৌ 3টা এই 5টা কমপ্লিট হ'ব আৰু এইখিনি খাই দিয়া 5টা গাইজ 5টা খাই কেনে চাওক এতিয়া কৈ আছে আৰু খাম নেকি মই 50টা খাব দিছোঁ চাওক আৰু 5টা লৈ আছে মানে 10টা মানে ই আজি মোৰ 500 টকা মাৰিব আজি চাব পাৰে এটা মিষ্টি 20 টকাকে অল্প লাগলো আকৌ চিঠি দিয়ে খাই লাগে চিঠি দিয়ে আলু রসটা কমাই যায় খাই লাগে এক সেকেন্ড চাওক লাস্ট এটা ফাইনালি গাইজ 50টা 40টা কম 50টা খাইছে চাব পাৰে 50টা কথা কৈছিল 50টা খোৱা নাই কিন্তু 10টা খাইছে 40টা কম আছে এতিয়া তোমাৰ মতামত কি কৈ দিয়া তোমাৰ কেনে লাগি আছে বঢ়িয়া লাগিছে যদি কৈছিলোঁ 50টা খাম বুলি 50টা খোৱাটো সম্ভৱ নহয় কাৰণ ইমান খালেতো মানুহৰ ইফালে মোৰ হাগা হৈ যাব পেটৰ বিষ হৈ যাব আৰু মিঠাই ইমান খোৱাটো ভালো কথা নহয় খাব আৰু 10টা প্ৰথমবাৰ 10টা খাই কেনে ট্ৰাই কৰি চাব কেনেকুৱা লাগে মিঠাইটো খালোৱে এইবাৰে অলপ ফুচকা খাওঁ ফুচকা চেলেঞ্জ তুমি কেইটা খাবা তুমি মই খাম কমচে কম 50টা 50টা খাবা 50টা খাব পাৰিবা না পাৰিম কিয় নোৱাৰিম হয় নেকি চাওঁ কিমান কেইটা খাব পাৰা চাওঁ মই কিমান কেইটা খাওঁ চাব গাইড চাব পাৰে সিহঁতে ফুচকা খোৱা আৰম্ভ কৰিছে ফুচকা খাই আছে এনেও যদি কৈছে 50টা খাব বুলি 50টা খাব নোৱাৰে দিয়কচোন কিবা বেছি গালে হাগা কৰিব সেইকাৰণে 10 টাকামান খালোঁ আৰু বেছি গালে হাগা কৰিব বেছি নাখাওঁ সেইকাৰণে আর আপনার পাক দিলের সঙ্গে আমাদের না পাক দিলকে মিঠাইতে রাজি ফরমান এইগুলো মাগরিবের নামাজৰ পিছত মাজার শরীফের দক্ষিণে মিরা জায়গা আছে বহুত জায়গা আছে মানে এইফালে খেৰ বাঢ়ি দিছে খেৰত নামাজ পঢ়ি এয়া মাগরিবৰ নামাজৰ দৃশ্য কবরে হাসরে তোমারি সুপারিশ দিনে তোমারি সুপারিশ দিনে কেমনে হব পার না জানি কি হবে গাইছ এতিয়া বাজে 10টা 16 বলে মানে খিচাৰি বলে দিয়ে খিচাৰি চাওক প্লেটত খিচাৰি দিয়ে এটোৰ দাম 50 টকা আছে না বিজনেছ কেনেকুৱা বিজনেছ বেচেৰাটো খাই আছে ইমান টাইম পখিলাৰ লগত কথা পাতিলে পখিলাৰ লগত কথা পাতি এতিয়া মানে ভোক লাগিছে সেইকাৰণে আৰু খাই আছে গাইছ এতিয়া ৰাতিপুৱা বাজে 4:22 মানে ৰাতিপুৱা হ'ল ৰাতি ইয়াতে আছিলোঁ আজি গুচি যাম এইফালে মানে অলপ ভাবিলোঁ মছজিদখন দেখাওঁ মছজিদ এৰিয়াটো চাব ধুনীয়া আছে غير المغضوب عليهم ولا الضالين ভিতৰত যাব নিদিয়ে ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে তো ভিতৰত আৰু দেখাব নোৱাৰোঁ أفلا يعلم إذا بعثر وما وحصل ما في الصدور إن গাইছ ফাইনেলি ৰাতিপুৱা হ'ল গোটেই ৰাতি জাগিছোঁ গতিকে এতিয়া আৰু টোপনি মাৰোঁ বাই বাই আজিৰ কাৰণে ইয়াতে সামৰিছোঁ